হেল্ল' গাইজ, আকৌ এবাৰ নমস্কাৰ আমাৰ চেনেলত দাগ লগা দেই। আজি মানে কি হ'ল, মই মানে ওলাই গৈছিলোঁ ৰাস্তালৈ আৰু দাদা এজন লগ পালোঁ না। সি ক'লে এইটো দহা পিছফালে চাব পাৰিছে, একদম দহাৰ মানে প্ৰস্তুতি চলি আছে, আমাৰ দহা হ'বতো। তাৰ কাৰণে বাঁহ চাহ কাটি পিনিছোঁ, বাঁহ চাহ কাটি একদম পেণ্ডেলৰ ব্যৱস্থা কৰি দিছিলোঁ। তাৰপিছত কি হ'ল, এতিয়া এনেকুৱা পাৰ্টি এটা চলি গ'ল নহয়, একদম সুন্দৰ পৰিৱেশৰ মাজত। বতৰটো ডাৱৰীয়া, কিন্তু মনখিনি একদম আপং চাপংকাই ফূৰ্তি। কি ক'ম আৰু, এইটো চক পূৰা আৰু মাল জ্বলি আছে দেই। এতিয়া চাব পাৰিছে একদম খৰিকা চৰিকা লগাই পিনি মাংসখিনি পুৰি আছোঁ আৰু একদম মজাকৈ ৰঙা ৰঙা আছে দেই। বিদতকৈ বেছি আমাৰ চকুত বেছি একদম মানে জুই। কি ক'ম আৰু, ইয়াত পিঁয়াজ চিয়াজ কাটি থোৱা আছে, ইয়াত আপং এইটো পৰি গ'ল নহয় মালটো। কি কৰিব, আপোনালোকেও খাব মন আছে যদি আমাক কণ্টেক্ট কৰিব, একেলগে খাম, পাৰ্টি কৰিম দেই, টেনশ্যন নকৰিব। এতিয়া আমি এনেকৈ চবেই একেলগে আছোঁ আৰু ভাল ভাল ভিডিঅ' আহি থাকিব, আপোনালোকে শ্বেয়াৰ কৰিব। ত' এইটো আমি এনেকৈ পেণ্ডেল চেণ্ডেল বনাই পিনে পূৰা আৰু ফূৰ্তি মানুহখিনি একদম। কি ক'ম আৰু, ভাগৰো পূৰাব এতিয়া। আপং চাপং একদম বগা আপং দেই, লাও পানী বুলি কয় এইটো মিচিঙত, কিন্তু আপং কয়। এইটো চাব পাৰে, এইটো আপঙৰ গিলাচটো আৰু এইটো পিঁয়াজ এইবিলাক এনেকৈ থৈছোঁ আৰু এতিয়া আৰম্ভ হ'ব আৰু পাৰ্টি। চাই থাকিব দেই, একদম চাই থাকিব। এইটো ৰাণা পকাক, এইটো ব্যস্ত অলপ মানুহটো। এনেকুৱা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ, চাওঁ পূৰা সুন্দৰ পৰিৱেশ মানে। কি ক'ম আৰু, পূৰা পথাৰৰ মাজত বতাহো মজা মজা আহি আছে। বাঁহ চাহ কাটিলোঁ, কষ্ট সেইটো। এবাৰ চাব, কেছ এটা হ'লগৈ ন, মানে আপংখিনি আগত খাই ল'লে এইবিলাক লোৱা। এতিয়া একদম মালটো বনিলে, এতিয়া আপং খাবলৈ নাই, একদম বাকী উদং হৈ গ'লে। সেই বস্তুটো নাইকিয়া হৈ গ'ল চব। এতিয়া এবাৰমান পৰিবই আৰু, ইমান নাইকিয়া হৈ গ'ল মানে। কি ক'ম আৰু, এতিয়া একদম মাংসটো চাই থকাৰ নিচিনা অৱস্থা হৈছে। সেইটো ব্যৱস্থা কৰিছে আৰু এইবিলাক লুকাই আছে মানুহবোৰ পূৰা আৰু পুৰি আপং খাম দেই। এইটো বোলে দেখুৱাম, এইবিলাক ল'ৰাটো একদম কষ্ট কৰা মানুহ এইবিলাক। এইটো ভণ্টি এজনী মোৰ, সুন্দৰ ভণ্টি, চাব খোৱা সময়ত দেখাম দেই, আপোনালোকে চাই থাকিব পূৰা মজাকৈ চাব। চাব দেই। ইয়াতে আমাৰ ধৰা পেণ্ডেলখন বনোৱা হৈছে আৰু ইয়াতে আৰু সেইটো ৰাস্তাটো এনেকৈ সোমাই যাব, এনেকৈ পেণ্ডেলটো বনাম আৰু বনাই পিনি চব ইয়াতে বস্তুটো দহাৰ যিকোনো ৰিচিপশ্যনৰ কামটো ইয়াত হ'ব, আপোনালোকে চাব। আৰু দহাৰ ভিডিঅ' আহিব মানে, টেনশ্যন নল'ব। আৰু এনেকুৱা পৰিৱেশ আৰু দেই, মানে নেচাৰ গাঁৱলীয়া অঞ্চল, এইবিলাক গাঁৱলীয়া পৰিৱেশ। কি ক'ম আৰু, চাই থাকিব দেই। আমি এতিয়া খানা খাম, চাই থাকিব। মাংসৰ লগত পিঁয়াজ মিলোৱা হৈছে দেই। এতিয়া আপঙৰ ব্যৱস্থাটোৱে পোৱা নাই, আপঙৰ ব্যৱস্থাটো হ'লে আৰু চবেই আৰম্ভ কৰিম আৰু চাই থাকিব। এইটো কিন্তু আৰম্ভ কৰিলে লুকাই লুকাই, ক'ত পালে নাজানো। এইটো আৰম্ভ কৰিলে, তাৰ এবাটি আছে, আমাক নিদিয়ে কিন্তু এইবিলাক। এইটো বালৰ এইবিলাক কাম কৰিব, বালে চব বেয়া কাম কৰে ন। খাব মন গৈছে নেকি, জিভা চেলেকি নাথাকিব আকৌ। পূৰা আমাক চাই পিনে আকৌ জিভা পানী ওলাই গ'লে বেয়া হ'ব আকৌ দেই। গাইছ, হেল্ল' গাইছ, আপংটো টেষ্ট কৰিছে আৰু দেই, চাব। দুটা আকৌ গেলা এলোকিটা মানি টানি দে। বৰ ভাল লাগিলে। মাংস এপিচ ল'ম দেই। দুটা আকৌ দুটা তো মাংস এপিচ লৈ আছোঁ, এতিয়া চাব। মজা, একদম মজা, একদম পাৰ্টি একদম মজা, একদম পুৰা মজা। আপং হৈ গ'ল, এইটো এটা আপং হৈ গ'ল। চাই থাকিব দেই, আৰু দেখাম। মানুহখিনি একদম মানে হুলস্থুল লগাই দিছে। আপং নাইতো, হুলস্থুল পুৰা হুলস্থুল হৈছে। এইটো বালৈ কেনেকৈ খাইছে চাচোন, এইটো বালৈ বহুত ডেঞ্জাৰকৈ খাইছে। বালৈ বালৈ মজাকৈ খাব দেই এতিয়া। বালৈ বেলেগ আৰু ৰ দেই গাইছ, আৰু দেখুৱাম, চাই থাকিব।